নমস্কাৰ বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে ম্যানমাৰত নিষিদ্ধ সংগঠন আলফাৰ ওপৰত বৃহৎ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। ড্ৰোন আৰু মিছাইলেৰে ইতিমধ্যে আক্ৰমণ সংঘটিত কৰিছে বুলি আলফাই প্ৰকাশ কৰিছে। ম্যানমাৰত নিষিদ্ধ বিদ্ৰোহী সংগঠন আলফাৰ ঘাটিত ড্ৰোন আক্ৰমণ কৰাৰ কথা কিন্তু অস্বীকাৰ কৰিছে ভাৰতীয় সেনাই। দেওবাৰে নিষিদ্ধ ঘোষিত সংগঠনটোৱে দাবী কৰে যে ম্যানমাৰত থকা সংগঠনটোৰ কাৰ্যালয়ক পুৱাতে ভাৰতীয় সেনাই ড্ৰোনেৰে লক্ষ্য কৰি লৈছিল। এই আক্ৰমণত তেওঁলোকৰ ৩জন কেডাৰ নিহত হোৱাৰ লগতে কেইবাজনো আহত হোৱাৰ তথ্য পোৱা গৈছে। ঘটনাৰ পাছতে এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰিছে সংগঠনটোৱে। আক্ৰমণত আলফাৰ ৩গৰাকী শীৰ্ষ নেতা ক্ৰমে লেফটেনেণ্ট জেনেৰেল নয়ন অসম ওৰফে নয়ন মেধি আৰু ব্ৰিগেডিয়াৰ গণেশ অসম ওৰফে গণেশ লাহন আৰু কৰ্ণেল প্ৰদীপ অসম নিহত হোৱা বুলি ইতিমধ্যে খবৰ ওলাইছে। তাৰোপৰি সেই সময়ছোৱাত শিবিৰত উপস্থিত থকা মণিপুৰ পিপলছ লিবাৰেশ্যন আৰ্মি ৰাজনৈতিক শাখাৰ RPFকে ধৰি মণিপুৰ বিদ্ৰোহী সংগঠনৰ একাংশ কেডাৰ কিছু পৰিমাণে আহত হোৱা বুলি খবৰ পোৱা গৈছে। অৱশ্যে আনুষ্ঠানিক বিবৃতিত ভাৰতীয় সেনাই এই দাবীসমূহ অস্বীকাৰ কৰিছে। গুৱাহাটীৰ PRO DFL লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে প্ৰদান কৰিছে এটা তথ্য, আৰু সেই তথ্য অনুসৰি ভাৰতীয় সেনাৰ পৰা এনে অভিযান সন্দৰ্ভত কোনো তথ্য নাই বুলি ইতিমধ্যে স্পষ্টকৈ জনোৱা হৈছে। পৰেশ বৰুৱাৰ নেতৃত্বত চলি থকা আলফা স্বাধীনৰ হাতত এতিয়া মাত্ৰ এজন কাৰ্যকৰ্তা অৰুণোদয় অসম ওৰফে অৰুণোদয় দহোটীয়া বাকী আছে, যিজন ম্যানমাৰত আছে বুলি ইতিমধ্যে গম পোৱা গৈছে। ম্যানমাৰৰ শিবিৰৰ বাহিৰত অপাৰেশ্যন কৰা আন এজন জ্যেষ্ঠ আলফা কমাণ্ডাৰ ৰূপম অসমক ইতিমধ্যে মে' মাহত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। যোৱা কেইটামান দিনত ম্যানমাৰ সেনাই সীমান্তৱৰ্তী বিভিন্ন অঞ্চলত নিৰীহ লোকৰ ওপৰত বোমা বৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেয়েহে ভাৰতীয় সেনাই আজিৰ আক্ৰমণৰ কথা অস্বীকাৰ কৰাৰ পাছত স্বাভাৱিকতে আক্ৰমণৰ সন্দেহৰ আঙুলি ম্যানমাৰ সেনালৈ উঠিছে। আহি থকা দিনতহে স্পষ্ট হ'ব আলফাৰ ওপৰত এই আক্ৰমণ ম্যানমাৰ সেনাই কৰিছে নে ভাৰতীয় সেনাই। যি কি নহওক, আজিৰ ভিডিঅ'টো ইমানে। এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। নমস্কাৰ।